ओम शांति ओम शांति ओम शांति परम पिता परमात्मा शिव पिता आमी सकलो सन्तान आत्मा भाई भाई হয় ভৱিষ্যতে শ্ৰীকৃষ্ণৰ আগমন হ'ব। বৰ্তমান সময়ত প্ৰকৃতিৰ পাঁচ তত্ত্বই মানুহক বহুত দুখ দি আছে আৰু বাতাবৰণ সকলো ফালৰ পৰা দূষিত হৈ পৰিছে। বিকাৰ অধৰ্ম অত্যাচাৰ গ্লানি দুখ কষ্ট সকলো মনুষ্যৰ জীৱনত বেৰি ধৰিছে। তাৰ কাৰণে বহুতে আত্মঘাত কৰিবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু ভাৰতত এনেকুৱা এটা সময় আছিল য'ত প্ৰকৃতি শতপ্ৰধান আছিল। বাঘে ছাগলীয়ে একেটা খাটতে পানী খাইছিল বুলিও কয়। পশু পক্ষী সকলো সম্পূৰ্ণ অহিংসক আছিল। মনুষ্য আত্মা শতপ্ৰধান দৈবী গুণসম্পন্ন ষোল কলা সম্পূৰ্ণ নিৰ্বিকাৰী মৰ্যাদা পুৰুষোত্তম পবিত্ৰতা সুখ শান্তি আনন্দ প্ৰেম আদি এই সকলোবোৰ আছিল। সেই দুনিয়াত সকলো বিৰাজমান হৈ আছিল। সকলো মনুষ্য আত্মাই ৰজা প্ৰজা সকলোৱে পবিত্ৰ আৰু শ্ৰেষ্ঠচাৰী শতপ্ৰধান আছিল। দেৱী দেৱতা আছিল। ৰজা প্ৰজা সকলোৱে সোণৰ মণি মুক্তা কিৰীটি আৰু পবিত্ৰতাৰ কিৰীটি পৰিধান কৰা দেখা গৈছিল। সেই ঠাইক সত্যযুগ বুলি কোৱা হয়, য'ত শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰাধাই বাস কৰিছিল। সত্যযুগৰ প্ৰথম ৰাজকুমাৰ আছিল শ্ৰীকৃষ্ণ আৰু ৰাজকুমাৰী শ্ৰী ৰাধা আছিল। বেলেগ বেলেগ ৰাজ্যৰ আছিল। যেতিয়া তেওঁলোকৰ স্বয়ম্বৰ হয় তেতিয়া শ্ৰী ৰাধাই নাম লৈছিল শ্ৰী শ্ৰী লক্ষ্মী আৰু শ্ৰীকৃষ্ণই নাম লৈছিল শ্ৰী শ্ৰী নাৰায়ণ আৰু স্বৰ্গৰ ৰাজসিংহাসনত বহিছিল। ডাবুল তাজৰ অধিকাৰী আছিল। তেওঁলোকে সত্যযুগী দুনিয়াৰ মহাৰজা মহাৰাণী হৈ স্বৰ্গৰ দুৱাৰ মুকলি কৰিছিল। তেনে এখন দুনিয়া আকৌ অদূৰ ভৱিষ্যতে আগমন হ'ব। সেয়েহে হে আত্মা ভাইসকল পৰমপিতা পৰমাত্মা শিৱ আমাৰ সদ্গুৰু হয়, শিক্ষকো হয় আৰু পিতাও হয়। পৰমপিতা শিৱই সন্তানসকলক পৰম ধাম অৰ্থাৎ মুক্তি ধামলৈ উভতাই লৈ যাবলৈ আহিছে। এই সৃষ্টিক আমি সন্তানসকলে পবিত্ৰ হৈ পবিত্ৰ দুনিয়াত যাবলৈ পৰমাত্মা পিতাৰ লগত যোগযুক্ত হ'ব লাগে। পৰমাত্মা পিতাই এই সৃষ্টিক পাৱন কৰি স্বৰ্গৰাজ্য স্থাপন কৰিবলৈ আহিছে। আকৌ এই সত্যযুগী দুনিয়াতে শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰাধাৰ জন্ম হ'ব। শ্ৰীকৃষ্ণৰ আৰু শ্ৰী ৰাধাৰ ৰাজ্য হ'ব সম্পূৰ্ণ সন্তুষ্ট সমৃদ্ধি সুখ শান্তি বিৰাজ থাকিব। এক ৰাজ্য এক ধৰ্ম এক ভাষা আৰু এক মত হ'ব আৰু সেই মহাস্বৰ্ণিম দুনিয়া আৰু সেই মহাস্বৰ্ণিম যুগী দুনিয়াৰ অদূৰ ভৱিষ্যতে আৰম্ভ হ'ব। গতিকে সেই আত্মা ভাইসকল পাৱন হোৱা যোগী হোৱা শিৱ পিতাৰ সন্তান হৈ ভাৰতক নতুন স্বৰ্ণিম দুনিয়ালৈ পৰিৱৰ্তন কৰাত সহযোগ হওঁ। ওম শান্তি ওম শান্তি ওম শান্তি।